আমাৰ এই নেগেৰা লোৱা হৈ গ'ল মোৰ ল'ৰাটোৰ কাৰণে বৰ ধুনীয়া এযোৰ নেগেৰা গতিকে আহিব আপোনালোকে এই দাদাৰ দোকানৰ পৰা লৈ যাব বুলি আশা কৰিলোঁ নমস্কাৰ মই আছোঁ গোলাঘাটত এটা বিশেষ কামত আহিছিলোঁ মই আৰু মানুহগৰাকী ঘৰলৈ বুলি উভতি যাওঁতে আমাৰ যিটো কোমটাই ফালে যিটো ৰাস্তা যায় সোমাই আহি থাকোঁতে দেখিলোঁ বাদ্যযন্ত্ৰ দোকান বহুত কেইখন আছে এইফালে লাইন পাতি পেলাই এইটো কি তিনিআলি বুলি কয় আপোনালোকৰ এইটো হিন্দী স্কুলৰ তিনিআলি ন গোলাঘাট টাউনৰ পৰা দোকানী পাৰ্কৰ ফালৰ পৰা চিধা যিটো হিন্দী স্কুল যোৱা ৰাস্তা এইটো যিটো আমাৰ কোমটাই ৰাস্তাৰ হৈ ডাইৰেক্ট নুমলীগড় ওলায় সেইফালে সোমাই আহি আছিলোঁ আহি থাকোঁতেই কালী মন্দিৰটো পাৰ হৈ দেখিলোঁ এইফালে বাদ্যযন্ত্ৰ দোকান বহুতখিনি আছে হঠাৎ মনলৈ আহিলে আমাৰ ল'ৰাটো মানে 2 বছৰ 3 মাহ হৈছে গতিকে মই মনতে ভাবি থাকোঁ যে ল'ৰাটোক বাদ্যযন্ত্ৰৰ প্ৰতি মানে অলপ মই শিক্ষা দিম যিহেতু মই নিজেও ঢোল বজাওঁ নেগেৰা বজাওঁ গতিকে ল'ৰাটো লাহে লাহে মাত ফুটিছে গতিকে সৰুৰ পৰাই যদি কিবা নহয় কিবা এটা লাহে লাহে যদি শিকে তেতিয়া ভৱিষ্যতে ভালকৈ পাৰিব সেইকাৰণে মই ভাবিলোঁ কি ল'ৰাটোক যদি মই কিবা এটা মানে শিক্ষা দিব পাৰোঁ হাতৰ বিদ্যা যি হাতৰ বিদ্যা বুলি কয় গতিকে ভাবিলোঁ এই দাদাৰ দোকানখনত সোমালোঁ আপোনাৰ মই দেখুৱাই আছোঁ যতীন বাদ্য ভাণ্ডাৰ হিন্দী স্কুল ৰোড গোলাঘাট অসম ইয়াত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ পোৱা যায় ছালৰ বিশেষকৈ ছালৰ আপুনি চব ছালৰে কাম কৰে ন হয় এই দেখিছে ঢোল আপোনাৰ আছে খোল তেখেতে এযোৰ নেগেৰা টানি আছে লগতে তাবলা আছে অন্যান্য যিখিনি ছালৰ বাদ্যযন্ত্ৰ গতিকে মই ভাবিলোঁ এখেতৰ পৰাই এযোৰ আমাৰ ল'ৰাটোৰ বাবে এযোৰ নেগেৰা লৈ যোৱা হ'ব গতিকে এখেতে এতিয়া টানি আছে দাম দৰ মৰা হৈ গ'ল গতিকে তেখেতৰ লগত কথা পাতিম কিমান দিনৰ পৰা আপোনাৰ দোকান এয়া বহুত বছৰ ন কিমান মোটামুটি কিমান বছৰ হ'ল আপোনাৰ এই দোকান চলাই থকা আমাৰ দেউতাৰ দিনৰ ন ঠিকে আছে এনেই আমাৰ বিহুৰ ছিজনত যেনেকৈ বিহুৰ ঢোল গোটেই সম্পূৰ্ণ আপোনাৰ ইয়াতে নিজে প্ৰস্তুত কৰা হয়নে খোলা চোলা গোটেইখিনি ন ৰেডিমেড অনা ক'ৰ পৰা অনা হয় আপোনাৰ খোলা ধেমাজি গোগামুখ ন বঢ়িয়া এতিয়া বৰ্তমান কি চেল হৈ আছে বেছিকৈ এইটো ছিজনত খোলৰ ছিজন চাৰিওফালে যিহেতু এতিয়া গোটেই ভাওনাৰ পৰা ধৰি গোটেইখিনি হয় নে নহয় গতিকে আৰু নেগেৰা ছিজন অহা নাই বাৰু এতিয়া নেগেৰা এতিয়া নাই হয় আন ছিজনত মই লৈছোঁ ল'ৰাটো শিকাবৰ কাৰণে কেনেকুৱা হ'ব শিক্ষাটো যদি মই দিওঁ বাচ্ছাটোক আপোনাৰ ফালৰ পৰা কিবা এটা কওক ভৱিষ্যতে কিবা এটা হাতৰ বিদ্যা হ'লে সমাজৰ মাজত যদি বহি পেলাই নাম এষাৰ গাঁৱৰ লগত বাদ্যযন্ত্ৰটো বজায় ৰাইজেও ভাল পাব হয়নে নহয় মই তেখেতৰ যিটো বেনাৰ আছে তেখেতৰ দোকানৰ যি নামটো সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ যতীন বাদ্য ভাণ্ডাৰ হিন্দী স্কুল ৰোড গোলাঘাট অসম ইয়াত ঢোল খোল তাবলা দবা আদি সকলো বনোৱা হয় আৰু ৰাতিপুৱা 9টা বজাৰ পৰা খোলা থাকে আৰু দেওবাৰে বন্ধ থাকে যিহেতু এদিন ৰেষ্ট ল'ব লাগে এয়ে দাদাৰ কণ্টেক্ট নাম্বাৰটো দাদাই কৈ দিব দাদা আপোনাৰ ফোন নাম্বাৰটো কৈ দিয়ক 9365214694 আকৌ এবাৰ কৈ দিয়ক 9365214694 থেংক ইউ গতিকে এইটোৱে আপোনালোকে যদি ইচ্ছা কৰি আছে এতিয়াও নিজৰ শিশুজনক কিবা নহয় কিবা এটা বিদ্যা দিম বুলি গতিকে আহক এই বিদ্যাটো আপোনালোকে দিব পাৰে লাজ নকৰিব আপোনালোকে যদি সৰুতে শিক্ষাটো দিব পাৰে এতিয়া ভৱিষ্যতে আপোনালোকৰে নাম হ'ব আৰু ভৱিষ্যতে আপোনালোকেহে গৌৰৱ হ'ব গতিকে এইটোৱে আজিলৈ লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম